আপুনি চাব হ'ব এটা ৰিচিভ কৰি দিয়ক আমাক Go back. Ranjitash, go back. मुर्दाबाद BJP मुर्दाबाद BJPर गुंडागिरी न चलिब অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ BJP জিন্দাবাদ লুইনজ্যোতি গগৈ জিন্দাবাদ BJPর গুন্ডাবাহিনী গ্রেপ্তার করো অসম জাতীয় পৰিষদ জিন্দাবাদ কোকৰাঝাৰ জিলা জাতীয় পৰিষদ জিন্দাবাদ 28 ফেব্ৰুৱাৰী বৰক্ষেত্ৰীত আমাৰ অসম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি শ্ৰীযুত লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই উভতোৱাৰ সময়ত নাৰায়ণ ডেকাৰ নেতৃত্বত তেখেতৰ উচতনিত কিছুমান বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে তেখেতৰ ওপৰত আক্ৰমণ চলায় বৰ্বৰ আক্ৰমণ চলায় এই আক্ৰমণ চলোৱাৰ পিছত আমাৰ অসম জাতীয় পৰিষদৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হয় এই এজাহাৰ মৰ্মে আমাৰ দাবী জনোৱা হয় যে দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আজিলৈকে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো অসম আৰক্ষীয়ে একদম নিষ্ক্ৰিয় ভূমিকা পালন কৰা আমি পৰিলক্ষিত হৈছোঁ এই হিচাপত আমাৰ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ আহ্বান মৰ্মে আমি গোটেই ৰাজ্যজুৰি আজি বিক্ষোভ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ 3 ঘণ্টীয়া কাৰ্যসূচী আছে আমাৰ ইয়াৰ পিছতো যদি অসম আৰক্ষীৰ গা নলৰে বা তেখেতসকলে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহয় তেতিয়াহ'লে হয়তো অনাগত দিনত আমাৰ আন্দোলন আৰু ভয়াৱহ হ'ব আমি এখন সুস্থ সবল নিৰ্বাচন আমি বিচাৰোঁ গোটেই অসমীয়া ৰাইজে বিচাৰে গতিকে আমি অসম আৰক্ষীক ইয়াৰ দৰে সকীয়াই দিছোঁ বা আহ্বান কৰিছোঁ অতি সোনকালে আপোনালোকে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰক